Hey guys, welcome back to my channel. অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ এক ভাল খবৰ আহিলে যি অফিচিয়েল নোটিছ আহিছে সো ডিএসসিৰ ফালৰ পৰা সো আপোনালোকে কি কৰিব ডিএসসি ৱেবছাইটটো এনি টাইম চেক কৰি থাকক আজি আপোনালোকৰ যাৰ যাৰ নাম গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰ্টছ সংস্কৃত সকলোবোৰ যাৰ যাৰ উইডেল আহিছিলে সিহঁতৰ নাম আজি আপলোড কৰি দিয়া হ'ব সো 8 তাৰিখে 11 তাৰিখে আৰু 12 তাৰিখে উইডেল কেণ্ডিডেটছবোৰক ডিএসসি অফিচৰ কনফাৰেন্স হলত যাব দিছে এলং উইথ देयर অল ডকুমেন্টছ অৰিজিনেল ডকুমেন্টছ সকলোবোৰ লৈ যাব কৈছে লগতে একনলেজমেন্ট কপি আৰু সেলফ এটেস্টেড লাগিব সকলো অৰিজিনেল ডকুমেন্টছ সকলো অৰিজিনেল ডকুমেন্টছৰ ফটোকপি সেলফ এটেস্টেড লাগিব আৰু কোনবা যদি এলিং পাৰসন বা প্ৰেগনেন্ট উমেন থাকে হিহঁতে সকলোবোৰ অৰিজিনেল ডকুমেন্টছৰ লগতে নিজৰ সেলফ এটেস্টেড কৰি পেলাই হিহঁতৰ ফটো হেবিলাকৰ ফটোকপি বেলেগৰ হাতত অথৰাইজড লেটাৰ এখন দি পঠিয়াই দিব লাগিব আৰু যদি এই কেইটা ডেটত যদি উপস্থিত থাকিব নোৱাৰে তেনেহলে তেওঁৰ কেণ্ডিডেটৰ কেনসেল হ'ব আৰু তেওঁৰ নাম ফাইনেল মেৰিট লিষ্টত নাহিব সো গটিকে আপোনালোকে মেটাৰটো সিৰিয়াসলি ল'ব সো নিউজটো বেছিকৈ শেয়াৰ কৰক যাতে সকলোৱে কথাটো গম পায় আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি দিব